পুনৰবাৰ স্বাগতম জনাইছো আপোনাক আপোনাৰ আপোন চেনেল দা ডাৰ্ক ট্ৰাইবলৈ। বন্ধুগণ, আমি আজি আপোনালৈ লৈ অহা ইতিহাসটো হৈছে নকিয়াৰ। আৰু আপুনি যদি আমাৰ এই ভিডিঅ'টোত নতুন কিবা এটা কথা গম পায় তেন্তে ইয়াক আপোনাৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। নকিয়া এটি অকল নামে নহয়, ই আমাৰ বহুতৰ বাবে এক মধুৰ স্মৃতি কঢ়িওৱা এটি শব্দ। মই নিশ্চিত যে এই ভিডিঅ'টো চাই থকা বেছিভাগ লোকৰে জীৱনৰ প্ৰথমটো ফোন এই নকিয়া কোম্পানীটো। যদিও আজিৰ দিনত নকিয়া ফোন বিলুপ্ত প্ৰায়, কিন্তু নকিয়া নামটো যে আমাৰ স্মৃতিৰ পৰা কেতিয়াও কোনো স্মাৰ্টফোনেই মুচিব নোৱাৰিব সেয়া ধৰো। নকিয়াৰ বিল্ড কোৱালিটি ইমানেই শ্ৰেষ্ঠ আছিল যে বহুতৰ বাবে নকিয়া আমপাৰি খোৱা মোবাইল হিচাপে পৰিচিত। পিছে আপুনি জানেনে নকিয়াই আৰম্ভণিতে কাগজহে বনাইছিল? তেন্তে আহক এসময়ৰ মোবাইলৰ সম্ৰাট নকিয়াৰ এই বিচিত্ৰ ইতিহাসটোত এটি ভুমুকি মাৰো। অকণমান ৰ'ব, আমি আপোনালৈ আগবঢ়োৱা মাৰুতি চুজুকিৰ ইতিহাসটো চালেনে? যদি এতিয়ালৈ চোৱা নাই, ওপৰত লিংকটো দি দিছোঁ, এবাৰ চাবচোন। 1865 চনত ফ্ৰেডৰিক ইডেষ্টাম নামৰ এজন ব্যক্তিয়ে ফিনলেণ্ডত নকিয়া কোম্পানীটো স্থাপন কৰিছিল। দৰাচলতে নকিয়া হৈছে ফিনলেণ্ডৰ এটি নদীৰ নাম, আৰু ফিনলেণ্ডতে নকিয়া নামৰ এটা জনজাতিও দেখিব পোৱা যায়। আৰম্ভণিতে নকিয়াই মোবাইল হেণ্ডছেট বনোৱা নাছিল, নকিয়া এটি কাগজ কলহে আছিল। তাৰ পিছত 1871 চনত ফ্ৰেডৰিকে তেখেতৰ বন্ধু লিঅ'ৰ সৈতে লগ হৈ নকিয়া এবি নামৰ এটি কোম্পানী স্থাপন কৰে। 1922 চনত নকিয়া এবিয়ে ফিনিছ ৰাবাৰ ৱৰ্ক আৰু ফিনিছ কেবল ৱৰ্ক নামৰ দুটা কোম্পানীৰ লগত লগ হৈ ইলেক্ট্ৰনিক আৰু কেবলৰ কাম আৰম্ভ কৰে। আৰু পিছলৈ অৰ্থাৎ 1967 চনত এই তিনিটা কোম্পানী লগ হৈ নকিয়া কৰ্পৰেশ্যন স্থাপন কৰে। নকিয়া কৰ্পৰেশ্যনৰ মূলতঃ চাৰিটা ব্যৱসায় আছিল: বৈনয়ন, কেবল, ৰবৰ আৰু ইলেক্ট্ৰনিক্স। 1970 চনত নকিয়া কৰ্পৰেশ্যনে নেটৱৰ্কিং আৰু ৰেডিঅ' ইণ্ডাষ্ট্ৰীত খোজ পেলায়। তাৰ পিছত ফিনলেণ্ডৰ আৰ্মীৰ বাবে ৰেডিঅ'ৰ সা সৰঞ্জাম বনাব নকিয়াই আৰম্ভ কৰে। 1980 চনত নকিয়াই তেওঁলোকৰ ব্যৱসায়ৰ সাম্ৰাজ্য ৰাছিয়ালৈ বিস্তাৰ কৰিব সক্ষম হয়। 1980ৰ পৰা 90 দশকলৈ নকিয়া কৰ্পৰেশ্যনৰ সোণালী যুগৰ সূচনা হয়। এই 10 বছৰৰ ভিতৰত নকিয়াই চেলোৰা, লাক্সৰ এবি আৰু অচেনিক নামৰ তিনিটা কোম্পানী ক্ৰমে 1984, 1985 আৰু 1987 চনত অধিগ্ৰহণ কৰে। চেলোৰা আৰু অচেনিক নামৰ কোম্পানীটোৱে মূলতঃ টিভি আৰু লাক্সৰ এবি নামৰ কোম্পানীটোৱে মূলতঃ কম্পিউটাৰ উৎপাদন কৰিছিল। এই তিনিটা কোম্পানী অধিগ্ৰহণ কৰাৰ পিছত নকিয়া বিশ্বত তৃতীয় সৰ্ববৃহৎ টিভি উৎপাদন কৰা কোম্পানী হৈ পৰে। টেলিভিছনৰ দুনিয়াত নকিয়াই নিজৰ নাম বনোৱাৰ পিছত মোবাইল হেণ্ডছেটৰ বজাৰত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ কথা নকিয়াই চিন্তা চৰ্চা কৰে। আৰু 1982 চনত নকিয়াই মবিৰা নামৰ এটি মোবাইল সজা কোম্পানী অধিগ্ৰহণ কৰে। আৰু 1982 চনতে নকিয়াই তেওঁলোকৰ প্ৰথমটো ফোন বজাৰত মুকলি কৰে, আৰু এই ফোনটোৰ নাম আছিল মবিৰা চেনেটৰ। আৰু বজাৰত ক্ৰান্তি আনিবলৈ নকিয়াই 5 বছৰ গৱেষণাৰ অন্তত বজাৰত প্ৰথমটো তেওঁলোকৰ পৰ্টেবল মোবাইল ফোন মুকলি কৰে। এই ফোনটোৰ নাম আছিল মবিৰা চিটিমেন। 1990 চনত সকলোকে অভিভূত কৰি নকিয়াই চিএমএন নামৰ এটা কোম্পানীৰ লগত লগ হৈ জিএছএম নেটৱৰ্ক সাজি উলিয়ায়। আৰু ইয়াতে আপোনাক এক ৰোমাঞ্চকৰ তথ্য দিওঁ ৰ'ব। নকিয়াৰ জিএছএম নেটৱৰ্ক ব্যৱহাৰ কৰিয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি হাৰি হোকাৰিয়ে 1991 চনৰ 1 জুলাইত বিশ্বৰ প্ৰথমটো জিএছএম কল কৰিছিল। আৰু ইয়াৰ পিছতে মোবাইল নেটৱৰ্কৰ পৃথিৱীত নকিয়া 61 সম্ৰাট হিচাপে স্বীকৃতি পায়। 1982 চনত নকিয়াই তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক ফোন নকিয়া 1011 মুকলি কৰে। আৰু 1998 চন অহালৈ নকিয়াই মটৰলাক পিছ পেলাই বিশ্বত সৰ্বাধিক বিক্ৰী হোৱা মোবাইল ফোন হৈ পৰে। তাৰ পিছত নকিয়াই ৰচে আন এক ইতিহাস। তেওঁলোকে বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা আৰু আপোনাৰ মোৰ সকলোৰে পৰিচিত মডেল নকিয়া 1100 মুকলি কৰে। নকিয়া 1100 ফোনটো চাগে আপুনিও কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰি পাইছে। টৰ্চৰ সৈতে অহা এই মোবাইলটোৱে চহৰৰ পৰা গাঁৱলৈ সকলোকে মোবাইল ফোনৰ লগত পৰিচয় কৰাই দিয়ে। আগলৈ নকিয়াই বজাৰত কেমেৰা ফোন নকিয়া 7650 মুকলি কৰে। ইয়াৰে পিছত ইটোৰ পিছত সিটো বহুকেইটা জনপ্ৰিয় মডেল নকিয়াই বজাৰত মুকলি কৰি গৈ থাকে। ইয়াৰে ভিতৰত 2006 চনত বজাৰত অহা নকিয়া N95 ফোনটোৱে কেমেৰা ফোনৰ বজাৰত ক্ৰান্তি সৃষ্টি কৰিলে। আৰু ইয়াৰে ঠিক 4 বছৰ পিছত অৰ্থাৎ 2010 চনত মুকলি কৰা নকিয়াৰ N8 মোবাইলটোৱে বজাৰত নতুন যুগৰ সূচনা কৰিলে। কিন্তু কথাতে কয় নহয়, একালৰ বৃন্দাবন একালত পৰে চন। নকিয়াৰ লগতো ঠিক তেনেকুৱাই হ'ল। বজাৰত এপল আৰু চেমচাঙে খোজ দিয়াৰ লগে লগে নকিয়াৰ এই বিশাল সাম্ৰাজ্যখনৰ পতন ঘটে, আৰু নকিয়াৰ জনপ্ৰিয়তা লাহে লাহে নিম্নগামী হৈ গৈ থাকে। নিজৰ হেৰুৱা জনপ্ৰিয়তা আৰু সিংহাসন ঘূৰাই আনিবলৈ 2001 চনত নকিয়াই মাইক্ৰ'ছফ্টৰ লগত লগ হৈ নকিয়া উইণ্ডোজ ফোন লুমিয়া 800 মুকলি কৰে। কিন্তু এই মডেলটোৱেও বজাৰত নকিয়াৰ হেৰুৱা জনপ্ৰিয়তা উদ্ধাৰ কৰিবলৈ সামৰ্থ্য নহ'ল।
আৰু এসময়ৰ মোবাইল ফোনৰ সম্ৰাট নকিয়া আৰ্থিকভাৱে দেউলীয়া হৈ পৰিল আৰু 2013 চনত মাইক্ৰছফ্টে নকিয়া ক্ৰয় কৰি লয় আৰু এনেকৈয়ে এক যুগৰ অন্ত পৰিল। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। আপুনি নকিয়াৰ কোনটো মডেল ব্যৱহাৰ কৰিছে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আমাৰ আজিৰ এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ মতামত আমাক কমেণ্ট বক্সত কমেণ্ট কৰি দিব বুলি আশা থাকিল আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ইয়াক আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ইমানেই, পুনৰ এনেকুৱা এক ইতিহাস লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।